Halo guys, malam welcome back guys. Ya আমি এইজন ব্ৰাদাৰ কুকুৰে কমোৱা বেজি দিবলৈ গৈ আছো নিজলৈ গহিনত। এতিয়া আমি প্ৰায় ইন্দ্ৰপুৰ চাৰিআলি পাইছোহি। লাইন গেট আহি আছো আৰু প্ৰায়ভাগ মই চলাই আহিছো গাড়ী, লাইন গাড়ী মই চলাও নিজলৈ। আৰু পেছেঞ্জাৰ নাই, অকল দুজন আছিলে। আহি আছো, কি কৰিব উপায় নাই, এনেকৈ চলিব লাগিব। প্ৰায় আমি চেলচেলডালক উঠিব হৈছে আৰু নিজৰ বুলি দেই। এয়া আপটো উঠি আছো চেলচেলি, আমাৰ চেলচেলি দলং। এয়া দেখিবলৈ পাইছে চেলচেলডালক উঠিলোৱে। হেল্ল' গাইছ, এয়া উঠি গ'লো, দেখিলে পালে চেলচেল লগত। আমাৰ চেলচেল দলং চাই লওক নিজৰ বুলি গহিনত, কি মজা দেখিছেনে? বহুত দীঘল, বহুত বহল। আৰু প্ৰায় চেলচেল দলং পাৰ হৈ গৈছো। এতিয়া আৰু ডাউনত নামিছো। এতিয়া মেৰাপানী দিশে গৈ আছো আমি দেই নিজৰ বুলি গহিনত। আৰু চাই যাওক, আৰু ভিডিঅ'টো দেখুৱাই গৈ আছো আপোনালোকক। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব। ছাবস্ক্ৰাইবটো কথা নকওঁ বাৰু, কৰিলেও কৰিব, নকৰিলেও নাই, আপোনালোকৰ কথা নিজৰ বুলি। আৰু পেজটো ফ'ল' কৰিব লাগে পাৰিলে ফেচবুকত এই, কিন্তু ইউটিউবত নকওঁ বাৰু। খালি ফেচবুক পেজটো ফ'ল' কৰিব। ফেচবুকত যদি চাই আছে, যদি ইউটিউবত চাই আছে ন কৰিব আৰু কিবা। খালি ফেচবুকত চালে পেজটো ফ'ল' কৰিব। আৰু ইফালে দেখিছেনে টেংকাৰখন আহি আছে, কিমান ডাঙৰ ডাঙৰ টেংকাৰ যে আহে আমাৰ এইফালেও। পূৰা ভয়ানক। আজিকালি বহুত পথ দুৰ্ঘটনা হৈ আছে, কিন্তু আঁতৰতে চাইড দিওঁ মই দেই নিজৰ বুলি গহিনত। আৰু গাড়ী শ্ল' কৰি দিওঁ বহুত ৰিক্সৰ কাম ন এইবিলাক। তাকে আৰু চাই যাওক, ভিডিঅ'টো ভাল পালে আৰু কমেণ্ট এটা মাৰিব আৰু নিজৰ বুলি। ইয়াত দেখুৱাই গৈ আছো চব, কি ধুনীয়া আমাৰ প্ৰাকৃতিক পৰিৱেশ, কি মজা মজা। চাই যাওক, আমি এতিয়া বৰ্তমান চিভিলত এই কুকুৰে কমোৱা এইটোক আকৌ বেজি দিবলৈ আহিছোঁ। এতিয়ালৈকে হোৱাই নাই না। আপোনাৰ টিকেট চিকেট লৈ হ'ল আৰু ডক্টৰক দেখুৱাই কৈ হ'ল। আৰু এতিয়া বেজিটো দিবলৈ বাকী আছে। আৰু আমি অলপ ৰোমান্টিক, আমাৰ ৰাজীৱ শদিয়া ককাইদেউ গান অলপ শুনি আহিছিলোঁ। তাকে বোলো আমাৰ কুকুৰে কমোৱাক ক'লোঁ, মই বোলো ভিডিঅ' এটাকে বনাই দিওঁ নিজৰ বুলি গহিনত। আৰু ৰাজীৱ শদিয়া ককাইদেউ গান শুনি আমি পালোহি গড়বস্তি পাইছোহি। আৰু মেৰাপানীলৈ আপোনালোকৰ এইডোখৰ পৰা কিমান হ'ব, 6 কিলোমিটাৰমান আছে আৰু। তাকে ভিডিঅ' এটাকে এনেই বনাই দিলোঁ নিজৰ বুলি। আৰু ৰাজীৱ শদিয়া ককাইদেউলৈ বহুত শ্ৰদ্ধাঞ্জলি জনাইছোঁ। কিন্তু যাব পৰা নাই, বহুত দূৰ। শদিয়া যিটো দুপচিঙা গাঁও, আৰু আমাৰ ইয়াৰ পৰা যাবলৈ বহুত দূৰ হৈ যায়। কিন্তু ভিডিঅ'ৰ যোগেদি ৰাজীৱ শদিয়া ককাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু ৰাজীৱ শদিয়া ককাইদেউ য'তেই আছে কুশলে থাকক, তাই কামনা কৰিছোঁ। আকৌ যেন আমাৰ ৰাজীৱ শদিয়া ককাইদেউ এজন ওলায়, তাৰ অনুৰোধ। আৰু নোলোৱা নহয়, ওলাইছে কিন্তু। লগতে বহুতে গান গাই আছে ৰাজীৱ শদিয়া ককাইদেউ। আৰু এজন আপোনাৰ কি আছিলে পাহৰিছোঁ নহয়। নেক্সট ভিডিঅ'ত মই কৈ আছোঁ নামবিলাক। জুমন মৰাণ নে কি তেনেকৈ বুলি কিবা এটা আছিলে। ঠিক আছে, ধন্যবাদ। ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।